ঐ শুনা ভাই তই কি জাপ মাৰি আছা নো ঐ তই কি জাপ মাৰি আছা আখান বিয়া খাবা গেছিলো অঁ বিয়াখনত 2 বেচি মাংস খালো খালি হয় নেকি আৰু এতিয়া আখান বিয়া আছে সেইখানত যাবা লাগব এইখিনি হজাম কৰিবা দিছো সেইখান বিয়াটো খাবা তাতো 2 বেচি মাংস খাবা পাৰি অঁ তাতে 2 বেচিটো দিবুয়ে সেইকাৰণে মই এতিয়া তাৰমানে হজাম কৰি আছো বা তোৰ বুদ্ধিটো তই হেৰি নকৰা কিয় আক পেকেট মোক হেৰি হজমলা আনি নাথাকে হজমলা কিয়া সেই তাৰমানে হজমলা খালি আৰু হজম হ'ব সেইকাৰণে মই এই জাপ মাৰি আছো হজমলা এক পেকেট খাই দিওঁ এতিয়া তাতে বাতি মাংস খাব লাগিব নহয় মই যাতে আছো বিয়াখনত যাবাই লাগিব বিয়া বোলা বস্তুটো এৰিব নোৱাৰা আৰু গৃহস্থ বেয়া পাব ন বেয়া পাব গৃহস্থ মা বিয়াখন চাব যাব লাগিব হজম কৰি আছো এনে বিয়াখন মাতছি না নাই বিয়াখনত সেইকাৰণত মাতা না হয় নেকি সেইকাৰণে ক'বা নালাগে দে মইনো তাক কম তোৰ আগতে কৈছো হেৰি বিয়াখনত মাতা নাই বুলি বেলেগে শুনিলে ক'ব নহয় নামতা বিয়াতো যায় বুলি কিন্তু এতিয়া খাই আখান সেইকাৰণে ধৰি মাতছিল হয় নেকি কিন্তু এইখানত মাতা নাই এনে নামিতলো যাম দে লগৰ লগত যাম মাজত যাম মই মাজত গেলি তেতিয়া কোনো ধৰিব নোৱাৰে নামতা বুলি সেইকাৰণে ফুলাবাইৰ বুদ্ধিটো বঢ়িয়া হয় সেইকাৰণে মই মাজত সোমাই যাম এনে ফুলাবাই নামতা বিয়া কেইখনমান খালি মই নামতা বিয়া খালো 5খান মান নকওঁ দে কিয় নকওঁ মই মানুহবিলাকে ক'ব না নামতা বিয়াকো যায় বুলি হ'ব দে নকওঁ দে নকবি তই এতিয়া তোৰ যদি একো কাম নাই মোক পেকেট হজমলা আনি দিবি হ'ব দে মই আনি দিম লগগিলাখান গুচি যাব বিয়া মই মাজত যাব লাগিব দে তই জাপ মাৰি থাক হজম কৰ মই পটকে হজমলা লৈ দে বাই যা